আমাৰ পৃথিৱীত কিছুমান এনেকুৱা প্ৰাণী আছে যিবোৰে চকু মেলি টোপনিত যায়। সাধাৰণতে আমি মানুহৰ বাবে জিৰণি আৰু টোপনিৰ বাবে চকু বন্ধ কৰাটো জৰুৰী। কিন্তু পৃথিৱীত এনেকুৱা কিছুমান প্ৰাণী আছে যিবোৰে শত্ৰুৰ পৰা আৰু চিকাৰীৰ পৰা সুৰক্ষিত থাকিবলৈ চকু মেলি টোপনিত যায়। তাৰে কিছুমান প্ৰাণীৰ কথা ইয়াত উল্লেখ কৰা হ'ল। আমি প্ৰথমতে উল্লেখ কৰিছোঁ জিৰাফৰ কথা। যদিও জিৰাফ অত্যন্ত ওখ আৰু সৰু জীৱ জন্তুৰ ওচৰত যাব নোৱাৰে, তথাপিও কিছুমান বিশেষ প্ৰজাতিৰ পৰা ইহঁতৰ বিপদ আছে আৰু সেইবাবেই সিহঁতে থিয় হৈ শুব লাগে আৰু সজাগ হৈ থাকিবলৈ চকু মেলি ৰাখে। দ্বিতীয়তে উল্লেখ কৰিছোঁ ডলফিনৰ কথা। সাগৰীয় স্তন্যপায়ী হোৱাৰ বাবে ডলফিনে জিৰণি লোৱাৰ সময়তে সজাগ হ'বলগীয়া হয়। গতিকে ইহঁতে এটা চকু মেলি শুই থাকে আৰু মগজুৰ আধা অংশ সক্ৰিয় হৈ থাকে। ৩ নম্বৰত উল্লেখ কৰিছোঁ কুমিৰৰ কথা অথবা ঘৰিয়াল। ঘৰিয়ালেও এটা চকু মেলি শুই থাকে। ইয়াৰ ফলত ইহঁতে চকু সম্পূৰ্ণৰূপে মুদি পানীৰ ওচৰত জিৰণি ল'ব পাৰে আৰু গোটেই সময়খিনি সজাগ হৈ থাকে। ৪ নম্বৰত উল্লেখ কৰিছোঁ ফেঁচা চৰাইৰ কথা। বহুতো নিশাচৰ চিকাৰী, উদাহৰণস্বৰূপে ফেঁচা, দিনৰ ভাগত চকু আংশিকভাৱে মেলি শুই থাকে যাতে ইহঁতে নিজৰ চৌপাশ আৰু সম্ভাৱ্য চিকাৰীৰ বিষয়ে সচেতন হয়। ৫ নম্বৰত উল্লেখ কৰিছোঁ ভেকুলীৰ কথা। বহু প্ৰজাতিৰ ভেকুলী, উদাহৰণস্বৰূপে গছৰ ভেকুলীবোৰে এটা বা দুয়োটা চকু মেলি শুই থাকে। বহুতে এই পৰিঘটনা লিপিবদ্ধ কৰিছে আৰু ইয়াৰ দ্বাৰা শত্ৰুৰ পৰা ৰক্ষা পোৱাৰ সহায় হয় বুলি বিশ্বাস কৰা হয়। ৬ নম্বৰত উল্লেখ কৰিছোঁ মাছৰ কথা। বেছিভাগ মাছ, সেয়া একুৱেৰিয়ামৰ মাছেই হওক বা নদী আৰু সাগৰত থকা মাছবোৰে চকু মেলি শুই থাকে। জিৰণি লোৱাৰ সময়তো সিহঁতে চকু মেলি সজাগ হৈ থাকে। ৭ নম্বৰত উল্লেখ কৰিছোঁ ঘোঁৰাৰ কথা। ঘোঁৰাবোৰে অতি কম টোপনি যায়, প্ৰায় গোটেই দিনটো ৫ মিনিটৰ ব্যৱধানত, আৰু আনকি যেতিয়া টোপনি যায় তেতিয়াও ই অত্যন্ত লঘু টোপনি হয়। সিহঁতে চকু মেলি শুব পাৰে আৰু মাত্ৰ মগজুক জিৰণি দিব পাৰে যাতে বেছি ভাগৰ নহয়। ৮ নম্বৰত উল্লেখ কৰিছোঁ যিকোনো কলা চৰাইৰ কথা। সাধাৰণ কলা চৰাইবোৰেও চকু মেলি শুই থাকে। উৰণনৰ সময়ত ইহঁতে সৰু সৰু জিৰণি লয় আৰু বিৰতি লয়। গছত জিৰণি লয় আৰু কিছু সময়ৰ বাবে মগজুটো বন্ধ কৰি ৰাখে, একে সময়তে চকু মেলি ৰাখে। উল্লেখ কৰিছোঁ পেঙ্গুইনৰ কথা। পেঙ্গুইনবোৰে চকু মেলি শুই থকা বুলি জনা যায়। কেৱল সেয়াই নহয়, থিয় হৈও টোপনি যাব পাৰে। ভিডিঅ'টি ভাল লাগিলে এটা লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।